জাগি উঠা অনুভূতি মোৰে বুকুতে আছলো মোৰে হৃদয়ৰ প্ৰতিটো কোণত তোকে নমস্কাৰ বন্ধু বান্ধৱীসকল, যদিহে আপোনালোকে আমাৰ ভিডিঅ' চাই ভাল পাইছে তেতিয়া আমাৰ ভিডিঅ'ত লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আকৌ। তেতিয়াহে আমাৰ ভিডিঅ' নটিফিকেশ্যন আপোনালোকে আগতীয়াকৈ পাব। এইটো হৈছে আমাৰ প্ৰথম লভ ষ্টৰী। ইয়াত বহুতো ভুল ভ্ৰান্তি থাকি যাব পাৰে, সকলো ভুল ভ্ৰান্তি ক্ষমা কৰি দিব আৰু আমি যাতে আগলৈ আগুৱাই যাওঁ, আমাক সহায় কৰিব আৰু লগতে আশীৰ্বাদ কৰিব যাতে আগুৱাই যাব পাৰোঁ। ধন্যবাদ। ধন্যবাদ। বচোন কি কৰি আছ? কি কৰিবি, ফেচবুকটোকে চাই আছোঁ। বাকী ভালে আছ? আছোঁ। ভাল নহয়? আছো আৰু দে, আমাৰনো কি। মই বোলো যাওঁচোন তহঁতৰ ক'ৰবাত বহুত দিন যোৱা নাই, খবৰ এটা লৈ আহোঁ। ভালে কৰিলে আকৌ। তাকে তহঁতো আমাৰ বৰ ঘৰলৈ নোযোৱাই হ'লি আৰু। নাই, সময় পোৱা নাই বুজিছেনে। অঁ মানৱ ক। এইটো চাচোন, এই ফটোকপি চা। অঁ এই ফটোকপি ছোৱালীজনী যে দেখিছ, অঁ তাই সদায় মোৰ টোপনি ক্ষতি কৰে অ'। বা বেলেগ আৰু দেখোন। ঠিকে আছে দে। কচোন শিখৰ খাৱ নে? দেচোন দে, খাবলৈ খুব মন গৈছে গম পাৱ নে? হেই পইচা মিলা আকৌ, ক'ত মই পইচা মোৰ পাওঁ? হাতত আজি পইচা নাই দেই। তইতো সদায় নাই এনেকৈ থাক ন? নাই নাই, উলিয়াই মিলা কিবা এটা, তই খোৱালে খোৱা, কিবা এটা মিলা। ৰচোন চাব লাগিব। অকণমান আছে দেচোন, তাকে দে, খালে খাব পাৰ, পিছত মিলাবি বাৰু দে। পিছত মোক দিব লাগিব কিন্তু। ঠিক আছে ল। ঐ হা? তোক যে মই কৈছিলো অঁ। ফেচবুকত দেখা ছোৱালীজনী এইজনী আছিলে। এই হয় জানো? বিদ্যা শপত এইজনী ছোৱালী আছিলে। ফেচবুকৰ ছোৱালীজনী ইয়ালৈ কেনেকৈ আহিব বাৰু? শপত খাই কৈছো তো, এইজনী ছোৱালী আছিলে। হে হয়। তুমি কওকচোন, এনেকে যে বাটটো ভেটি ধৰিলে? আই ক'ৰবাত যোৱা? যাওঁ, আপোনাক কিয় লাগে? বা মুখখন একেবাৰে খোলা অপাত কৈছো বাটো। আপুনি এনেকে বানবাটোৰ নিচিনা মুখখন কৰি ৰৈ থাকিলে আৰু আমাৰ কি ক'ম? বোলো ক'ৰবাত কিবা ব্যস্ত আমাৰ নিমন্ত্ৰণ আছে নি বাৰু? আছে, তাতে কি হ'ল? একো ক'বই নাই দেখোন ঐ। কি কৰিবা, ধুনীয়া ধুনীয়া ছোৱালীবোৰে লোভিয়া যে। হেল্ল' মাইণ্ড ইয়ৰ লেংগুৱেজ। মনো কি বেয়া কথাটো ক'লো বা চাচোন। ধুনীয়া ধুনীয়া ছোৱালীবোৰৰ প্ৰতি ল'ৰা অকণমান লোভ থাকিবই আৰু। তহঁতৰ নিচিনা ল'ৰা বহুত দেখিছো। এই 6 নম্বৰ চেণ্ডেল পাতি একেবাৰে তোৰ গালত উঠি যাব। হ'ব দিয়া, হ'ব, ইমান লেবেল ফালিব নালাগে। দেখিছো ন তোমালোকে এতিয়া যিমানে লেবেল নাফালাকে। হ'ব মনে থাকা, পাছত দেখিছো গৈ পেলাই সেই টপা আংকুলকেইটাৰ লগতে বিয়া হ'বগে, কথা ক'বলৈ আহে আকৌ হেৰিছা। ইমান লেকচাৰ মূৰটো গৰম নকৰিবি। বাদ দিয়া, তোমাৰ কথা বাদ দিয়া। চোৱা, এই তুমি কিবা এটা কথা ক'ব। এই ক না, আৰে ক না, কি ক'ব লগা আছে? একচুৱেলি তোমাৰ নাম্বাৰটো মানে মোক দিবা নেকি? কি? তহঁতৰ নিচিনা ফাজলাৰ বহুত দেখিছো। মই ফটো হ'ব পাৰোঁ দেই, এইটো মই কৈ দিছোঁ। কিন্তু মোৰ লগৰ আকৌ পিয়ৰ গল হয়, তাৰ কথা এবাৰ ভাবি চাবা। অ'কে? হেল্ল', উই ৱেটিং। ইংৰাজীটো আগতে ভালকে শিকি ল। ভাইটি
তোৰ কি হৈছে ৰাতিপুৱাৰ পৰা মন কৰিছে তোৰ আজি মনটো কিবা খেলি মেলি যেন পাইছো মই নাই দাদা তই কচোন আচলতে দাদা মই তোক বৰ ডাঙৰ কথা এটা ক'বলৈ আছে ডাঙৰ কথা কি কচোন বাৰু তই মা দেউতা যোৱাৰ পৰা তই আৰু নবৈ মোৰ মা দেউতা গতিকে তোক কথাটো কোৱাটো মই বৰ প্ৰয়োজন বুলি ভাবো দাদা ক কি কথা আচলতে মই ছোৱালীজনী ভাল পাই পেলালো দাদা আচলতে দাদা মই ছোৱালীজনীক বৰ ভাল পাওঁ তাইক ফেচবুকত দেখিছিলোঁ জাননে দাদা আৰু তাই মোৰ সপোনত সদায় আহি খুব আমনি কৰে ছোৱালীজনী ক'ত পালি নাজানো দাদা ক'ৰ হয় কিন্তু সিদিনাখন মানসৰ লগত আলি কাষত ৰৈ থাকোঁতে তাই আহিলে আৰু ক'ব লাগিছিলে তাই ঠিকনা ক'ত আৰু বিচাৰিলো মই নাম্বাৰটো গতিকে তাই মোক গালত ভৰকৈ চৰি আছে দাদা কি তই ছোৱালী চোৱা খালি চোৱা ভাইটি তোমাৰ কাৰণে ছোৱালী অভাৱ হোৱা নাই নহয় মই চাম তোমালৈ ভাল ছোৱালী আহা মই এতিয়া খাবলৈ ঠিক কৰিছো আপুনিও আহক যোৱা তুমি যোগাৰ কৰাগৈ আমি দুটা লাহে লাহে গৈ আছো তাকতো মই সিদিনা চমাৰিব নালাগিছিল ন কিয় মাৰিলো বাৰু কি কৰিব এতিয়া পাহি মেছেজ দেখোন তই বহি আছ মন্দিৰ কি কবি তই কথা এটা নহয় সেইদিনাখনি কথা এটা শুনিছিলো তোৰ ভাগৰ তই বোলে ছোৱালী চোৱা খালি চা পাহিয়ে মেছেজ কৰিছে মোলে চা আৰু কৈছে তাই কাইলৈ হেনো মোক বাহনী তলত লগ কৰিব তই সেইদিনাখনি শৰ্মাজনী নহয় জানো তাকেতো ভাল লাগি গৈছে কিবা মনটো তাই যে মেছেজটো দিলে তাই আকৌ কি কাৰণে তোলে মেছেজ দিলে নাজানো কাইলৈ লগ কৰিবলৈ কৈছে বাইহে আকৌ কি কথা কৈছে প্ৰথমতে শৰ্মাইছে তাৰপাছত আকৌ মাতিছে কি অদ্ভুত কথা হে আৰে বন্ধু এবাৰ প্ৰেমত পৰাটোহে গম পাই বুজিলি আমি ভাল পাই পোৱা নাই আমাৰ ছোৱালী 10 জনীতকে ওপৰ পতাই থোৱা আছে কি কথা ক'বলৈ আহিছে যিয়ে হওক জাননে তাই যে শেষত ৰিয়েলাইজ কৰিছে কিবা মনটো ভাল লাগি গৈছে সেইটো হয় বাৰু সঁচা প্ৰেমেহে বুজি পায় হেল্ল' এতিয়াই ৰুবগে লাগিব নে গৈছো হ'ব দিয়ক মোক মাতি ৰুবলৈ মাতিছে মই যাওঁ যাওঁৱে নি যাওঁ মই আহিছো ঐ আহি থাকিবি ঠিক আছে এইটো আছে দেখোন আহিলা আহিলো চৰি সিদিনা তোমাক মই সেনেকৈ ক'ব নালাগিছিলে মোৰ ভুল হ'ল নাই নাই মই বেয়া পোৱা নাই মোক মাফ কৰি দিবা ঠিক আছে কেতিয়াবা হৈ যায় ব'লা ফুৰি আহোঁ ব'লা ঐ ময়ো যাওঁ তই ক'লে যাওঁ তই ক'লে যাওঁ কি হ'বনো মই তেহে দুটা গৈছে আকৌ তই পিছে পিছে ক'লে যাওঁ তুমি ঢালি দিলা
বিলাহী বুকুতে মোক অবুজ কিহৰ পাখি মেলি উৰি গুচি অবিচাৰি হিয়াৰ সমীৰণ হেঙুলি কিৰণে তোমাকে সোঁৱৰালে ৰদালিয়ে প্ৰতিটো পল প্ৰতি উশাহতেই যে তুমি খোজে খোজে মোক তুমি ইয়াৰ লগৰী প্ৰথমতে কোনো ব্যক্তিয়ে প্ৰিয় নহয় দিন আৰু সময় বাগৰাৰ লগে লগে সেই ব্যক্তিজন যেন আমাৰ আপোন হৈ পৰে নভবাকৈ বহুত কিবা কিবি হৈ যায় মনৰ ভিতৰত ফুলি উঠা সেই হাঁহিটোৱেই জানো প্ৰেমৰ ইংগিত নহয় দুচকুতে প্ৰণয়ৰে ধেমালি হৃদয়তে খৰা পাতৰ চুপনি হাই হাই ঢাকি থলো নজনাকে তুমিও নেদেখাকে বুকুখনি কঁপি উঠে আবেশৰ আবেগতে গোপনে বুকুতে আজি খেলা কৰে নজনাকে উশাহতো তুমি থাকা বুকুতে বুকুতে আজি খেলা কৰে নজনাকে উশাহতো তুমি আছা বুকুতে কথাবোৰ আজি হাল ফুলে শুনিবা হৃদয়ে বিচাৰিছে তোমাক শুনপল প্ৰতিপল তুমি মোৰে হৈ ৰোৱানা আদৰে ৰাখিমে যে হিয়া হাই হাই ঢাকি থলো নজনাকে তুমিও নেদেখাকে বুকুখনি কঁপি উঠে আবেশৰ আবেগতে গোপনে বুকুতে আজি খেলা কৰে নজনাকে উশাহতো তুমি আছা বুকুতে হৃদয়ত গোপনে লিখা অনুভৱ তুমি হোৱা মাথো তুমি মোৰ হোৱা না হালো হোৱা সপোনে আহি ক'ব খোজে বহু কথা তোমাকে বিলীন হ'ব দিয়া হাই হাই ঢাকি থলো নজনাকে তুমিও নেদেখাকে বুকুখনি কঁপি উঠে আবেশৰ আবেগতে গোপনে বুকুতে আজি খেলা কৰে নজনাকে উশাহতো তুমি থাকা বুকুতে বুকুতে আজি খেলা কৰে নজনাকে অ' বা এইফালে আহা
অ পাহিবা আৰু ৰক্তিমদাৰ মাজত কিবা হৈছে নেকি নাই একো নাই এনেই কথা পাতি আছে কোৱা না সৰু সৰু ছোৱালীটোক এইবোৰ কথা কেলে এবাৰ মেট্ৰিক পৰীক্ষা দিবি সেইবোৰ ঠাণ্ডা নাই কাৰ লগত কি হৈছে আকৌ সেইবোৰ তেহেঁতৰ হ'লেও আৰু কোৱাচোন নাই হোৱা একো নাই হোৱা বল বল এতিয়া আমি ঘৰলৈ যাওঁ অ পাহি আমি আহিছো যোৱা শুনাচোন তোমাক কথা এটা ক'বলৈ আছিল কোৱা কি কথা এই কি কৰা তুমি উইল ইউ মেৰি মি কি যদি তোমাক কোনোবাই তেনেকৈ কয় তেতিয়া তুমি কি কৰিলাহেঁতেন মই যাওঁ হা তেহেঁতি গ'ল তুমি চাগে মোক ভাল পোৱা য়েছ পাহি সঁচাকৈ চাগে মই তোমাক বহুত ভাল পাই পেলালোঁ মোৰ বিশ্বাস তুমি এদিন মোক বুজি পাবা বিচাৰিছো কাষৰতে সদায় তোমাক হলা শিকিব নকময়ান ফুলিব দিয়া তুমি নাচিব দিয়া চকুতে বিচাৰিছো কাষৰতে সদায় তোমাক হলা শিকিব বিচাৰিছো কাষৰতে সদায় তোমাক হলা শিকিব নকময়ান ফুলিব দিয়া তুমি নাচিব দিয়া চকুতে বিচাৰিছো কাষৰতে সদায় তোমাক হলা শিকিব নকময়ান তাই চাগে মোক ভাল পায় ইনডাইৰেক্টলিটো কথাটো কওঁতে তাই তাকে কৈছে যে মই তোমাক ভাল পাওঁ কালিতো লগ কৰিবলৈ তাই মাতিছে গতিকে কাইলৈ প্ৰপ'জটো মাৰি দিম ধীৰে ধীৰে জাগি উঠা অনুভূতি মোৰে বুকুতে আচলৰে হৃদয়ৰ প্ৰতিটো কোণত তোকে মই বিচাৰি পাউৰি যায় তোক হঠাতেই দেখা পাই তই ওচৰ চাপি আহিলে বুকুখন ধপে ধপাই মনৰি যায় তোক হঠাতে দেখা পাই তই ওচৰ চাপি আহিলা আহিলো আচলতে তোমাক মাতি অনাৰ কথা এটা আছে মানে মোৰ বৰ ডাঙৰ কথা এটা আছে তোমাৰ তোমাক মোক কথা এটা ক'বলৈ আছিলে তেনেহ'লে তোমাৰটোৱে কৈ দিওঁ নাই তোমাৰতো আগত কোৱাচোন পাহি মই তোমাক বহুত ভাল পাই পেলালোঁ কি আই লাভ ইউ তুমি সেই অসমীয়া গানটোৰ কথা কোৱা নাই জানো মই কোনো অসমীয়া গানৰ কথা কোৱা নাই মই সঁচাকৈ তোমাক বহুত ভাল পাই পেলালোঁ আই লাভ ইউ চি মই তোমাক এনেকুৱা বুলি কেতিয়াও ভবা নাছিলো তুমি বন্ধুত্ব অপমান কৰিলা কিন্তু পাহি বছ আজি তুমি মানে ফোন নকৰিবা মই তোমালৈ ফোন নকৰোঁ
বাই গুড বাই। কিন্তু শুনাচোন পাহি, ভাইটি তোৰ আজি কি হৈছে? তই মানুহটো যে আজি অধৈৰ্য হৈ আছ। কি কবি দাদা, তাই লগ কৰিবলৈ মাতিলে মই গ'লো, ভাবিছিলোঁ উত্তৰটো য়েছ হ'ব, কিন্তু নাজানো কেলে নদিলে। হ'ব দে, এতিয়া তই মন দুখ কৰি নাথাকিবি, তই অলপ শুই দেচোন। মনটোৱে দাদা তই সেইবোৰ চিন্তা কৰি নাথাক, তই অলপ শুই দে। কি কৰোঁ বাৰু মই এতিয়া? সিটো আজি মোক প্ৰপ'জ কৰিলে ন, তাকতো মই যিটো কথা ক'ম বুলি কৈছিলোঁ তাকতো সেইটো মই ক'ব নোৱাৰিলোঁ। কি কৰোঁ বাৰু এতিয়া? মই তাক কওঁ কেনেকৈ মনৰ কথাটো? খঙৰ জনকত তাক মেছেজ কৰিবলৈ হাক দিলোঁ, কিন্তু ৰচোন মই নিজে মেছেজ এটা কৰি চাওঁ তাইলৈ। তাকতো মই ফোন মেছেজ কৰিবলৈ মানা কৰি থৈ আহিছিলোঁ। কি কৰোঁ এতিয়া? চাওঁ ফোনটোকে চাওঁচোন। মেছেজ কৰিছে দেখোন। তালৈতো মই মেছেজ নকৰোঁ বুলি কৈছিলোঁ ন। কি কৰোঁ এতিয়া? ভাবিয়ে পোৱা নাই একো। থক নকৰোঁ। আজিতো এসপ্তাহ হৈ গ'ল, কেলে মেছেজৰ ৰিপ্লাই নাই? আজিতো এমাহ হ'ল, কিয় তাই মোক ৰিপ্লাই দিয়া? ভাবিলে পাগল হৈ যাম। আজি দেখোন 2 মাহ হ'ব হ'ল, কিয় ৰিপ্লাইটো দিয়া নাই? আজি লাষ্ট আৰু মেছেজ এটা দিওঁ, যদি ৰিপ্লাই নাপাওঁ আজিৰ পৰা একোৱে নকওঁ তাইক। তুমি মোৰ লগত এনেকুৱা কিয় কৰি আছা পাহি? মোৰ ভুল কি? যদি মোক তুমি অলপ হ'লেও ভাল পোৱা, তুমি মোক ইয়াৰ ৰিপ্লাই দিবা। নেকি তাই? আৰে পাহি, তাই মোক লগ কৰিবলৈ মাতিছে। ঠিক আছে পাহি, তুমি কোৱা কলৈ যাব লাগে, মই তালৈকে যাম। দুচকুতে প্ৰণয়ৰে ধেমালি, হৃদয়তে
তৰা পাতৰ চুপৰি হাঁহি হাঁহি ঢাকি থলে নজনাকে তুমিও নেদেখাকে মুখনি কঁপি উঠে আবেশৰ আবেগতে গোপনে বুকুতে আজি খেলা কৰে নজনাকে ৰক্তিম মই তোমাক বহুত বহুত ভাল পাওঁ কি সঁচাকৈ পাহি তুমি মোক বহুত ভাল পোৱা হওক দিয়া অৱশেষত তুমি যে মোৰ ভাল পোৱা বুজিলা আজি মই বহুত সুখী পাহি আজি মই বহুত সুখী এতিয়া কোৱাচোন আমি ঘৰত কেতিয়া কথাটো জনাম কি বিয়াৰ কথা কৈছা অঁ পাহি আমি বিয়াত কেতিয়া বহিম এই বিয়া কেতিয়াও সম্ভৱ নহয় কিন্তু কিয় পাহি তুমি এই সপোন নেদেখিবা কেতিয়াও সম্ভৱ নহয় ৰক্তিম মই পাহি? যাওঁগে তুমি মিছা সপোন নেদেখিবা তুমি ক'ত যোৱা পাহি 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 হেল্ল' অঁ তুমি কোৱাচোন পাহিৰ মাকে ঘৰলৈ মাতিছে নিশ্চয় চাগে পাহিয়ে কথাটো ক'লে নহ'লেতো বন্দিতাই ফোন কৰি মোক লগ কৰিবলৈ মাতেনে যি হওক কাইলৈ গৈ আহিমগৈ অঁ খুৰী বাহিৰত বেলি বজাই চোৱাচোন ফোন আহিছে অঁ চাইছোঁ ৰ'ব অঁ তোমালে আহা কি হলো ছোৱালীজনী একেবাৰে যে বৰ ডাউন হৈ আছা নাই এনেই তোমালোকৰ ভাল 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 ৰক্তিম ভাল তোমাৰ আছো অঁ খুৰী বুজিছা অঁ ভালনে তোমালোকৰ আছো আৰু এওঁলোকক চিনি পোৱা নাই নেকি খুৰী মই যে কৈছিলোঁ এয়া ৰক্তিম আৰু এয়া মানৱ অঁ নমস্কাৰ তুমি ৰক্তিম ন হয় ভালে আছা ন আছো আৰু পাহি দেখা নাই যে পাহি পাহি কথা আৰু কি ক'বা পাহি আৰু এই সংসাৰত নাই নহয় কি কৈছে তোমালোকে গম নোপোৱা নেকি বাৰু মানে পাহি আৰু এই সংসাৰত নাই পাহি হেৰাই গৈছে আমাৰ মাজৰ পৰা তোমালোকে জানানে নাই নাই এয়া হ'ব নোৱাৰে মানৱ এয়া হ'ব নোৱাৰে মই পাহিক বহুত ভাল পাওঁ মানৱ আপুনি আপুনি মিছা আশ্বাস নিদিব আমাক মানে কথাটো ভালকে বুজাই কওকচোন বহুত দিনৰ আগৰ পৰাই পাহি এটা দুৰ্ভিক্ষৰ ৰোগত ভুগি আছে কিন্তু মোক এবাৰ হ'লেও নকলে তাই কিয় তাই সকলো কথা ক'বলৈ গৈছিলে কিন্তু তুমি সেইদিনা তাই প্ৰেমৰ প্ৰস্তাৱ দিলত তাই ক'বলৈ সাহস নহ'লে নাই নাই এনেকুৱা হ'ব নোৱাৰে মানুহ মই তাইক বহুত ভাল পাওঁ মই তাইক বহুত ভাল পাওঁ তাই অন্তিম সময়লৈকে কেৱল তোমাৰ কথাকে কৰিব তাই হেনো জীৱনত তোমাৰ বাহিৰে আৰু কাকো সঠিক মানুহে পালে আৰু তাই তোমাক কৈছে তুমি হেনো দুখ কৰি থাকিলে তাই আত্মাই শান্তিয়ে নাপাব পাহি কিয় এৰি গুচি গ'লা মোক কিয় এবাৰো নকলা কিয় এৰি গুচি গ'লা ইমান চেষ্টা কৰি ৰক্তিম মই পাহিক বচাব নোৱাৰিলো ৰক্তিম আৰু তাই বিচাৰ তাই মৃত্যু পিছত হ'লেও তুমি ওলাই আহিয়ে তাইক বিচাৰ ৰক্তিম অকমান ধৈৰ্য ধৰচোন তুমি ৰক্তিম
মোক বুজোৱা ঐ ৰক্তিম ৰক্তিম উঠছোন পাহি এই পৃথিৱীত নাই আৰু উঠছোন উঠছোন উঠ তই অকণমান ধৈৰ্য ধৰচোন ৰক্তিম মই নোৱাৰো মানুহ তই উঠছোন অকণমান মই তাইক বহুত ভাল পাওঁ মানুহ কিন্তু এতিয়া তাই নাই মই তাই অবিহনে জীয়াই থাকিব নোৱাৰো ৰক্তি সত্যত স্বীকাৰ কৰা তাই আত্মাই জানো শান্তি পাব তুমি এনেকে কান্দি থাকিলে আৰু আপুনি সকলো কথা জানিও কিয় কান্দি আছে আজি পাহি ঢুকুৱা এবছৰে পাৰ হ'ল তই আৰু কিমান এনেকৈ মন মাৰি বহি থাকিবি হা পাহৰি যাচোন এইবোৰ কথা মই তাইক বহুত ভাল পাওঁ মানস বহুত ভাল পাওঁ চা সেইটো কথা ময়ো বুজি পাওঁ মই জানো তই তাইক কিমান ভাল পাইছিলি কিন্তু তই এবাৰ ঘৰখনৰ কথাটো ভাবিছা সৰুৰে পৰা তোক দাদাবোৰে বহুত কষ্টৰে ডাঙৰ দীঘল কৰিছে মই জানো তোক জানো কেতিয়াবা মা দেউতাৰ অভাৱ অনুভৱ কৰিব দিছে মানস তই পাহৰি যা তাইক মই নোৱাৰো মানস মই তাক পাহৰিব কেতিয়াও নোৱাৰো তই অন্ততঃ নিজৰ কাৰণে নহ'লেও তই দাদাবোৰ মুখখনলৈ এবাৰ চা দাদাবোৰে জানো শান্তিত থাকিব পাৰিব তই এনেকৈ থাকিলে হা তই পাহৰি যা তাইক জীৱনত আৰু বহুত আগবাঢ়িব লগা আছে তই জীৱনটো নতুনকৈ আৰম্ভ কৰ তই এনেকৈ থাকিলে আমি জানো সুখে থাকিব পাৰিম চা তই সদায় এনেকৈ মন মাৰি বহি থাকিলে আৰু আমাক কেতিয়াও শান্তি নাপায় বৈ ৰক্তিম বৈ জীৱনটো আকৌ নতুনকৈ আৰম্ভ কৰিবি আজিৰ পৰা বৈ হঠাতেই হেৰালকে নিনো মোৰ চোতালৰে জোনাক ঠাইতেই উচিনা তমসাই আগচিলেহি মোক হঠাতেই হেৰালকে নিনো মোৰ চোতালৰে জোনাক ঠাইতেই উচিনা তমসাই আগচিলেহি মোক সজল সজল চকু আঘাতে বেৰা বুকু কিদৰে দেখুৱানক হঠাতেই হেৰালকে নিনো মোৰ চোতালৰে জোনাক